মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমাৰ ধ্যান চান্দ নামৰ পাঠটোৰ অসমীয়া অনুবাদৰ দ্বিতীয় দিন গতিকে আমি আৰম্ভ কৰোঁ A few years later in 1928 he led the Indian hockey team to win the first gold medal for India in Amsterdam কেইবছৰমান পিছত 1928 চনত তেওঁ ভাৰতীয় হকী দলক ভাৰতৰ বাবে সোণৰ পদক জয় নেতৃত্ব দিছিল আমষ্টাৰডামত He won his second gold medal in the 1932 Olympics in Los Angeles. তেওঁ 1932 চনত তেওঁ দ্বিতীয়টো স্বৰ্ণ জয় কৰিছিল লছ এঞ্জেলেছ অলিম্পিকত The last gold medal came to him in the 1936 Olympics in Berlin where he led the Indian team. 1936 চনৰ বাৰ্লিনত হোৱা অলিম্পিকত তেওঁ ওচৰলৈ অন্তিমটো স্বৰ্ণ আহিছিল য'ত ভাৰতীয় দলটোক তেওঁ নেতৃত্ব দিছিল He also won the title of Hockey Personality of the Century there. তেওঁ তাত শতিকাৰ হকী ব্যক্তিত্বৰ খিতাপো জিকিছিল Dhyan Chand was given the names the Wizard and the Magician of Hockey for his superb ball control. Dhyan Chandক the Wizard, the Magician of Hockey তেওঁ সুন্দৰ বল নিয়ন্ত্ৰণৰ বাবে উপনাম দিয়া হৈছিল During his sporting career spanning 23 years 1926 to 1949 he scored a total of 570 goals in 185 matches according to his autobiography titled Goal 23 বছৰ 1926 চনৰ পৰা 1949 চনলৈ তেওঁ ক্ৰীড়া কেৰিয়াৰত তেওঁ 185খন খেলত মুঠ 570টা গোল কৰিছিল তেওঁৰ আত্মজীৱনী শিৰোনামৰ গোল অনুসৰি The government of India awarded him the national honor of Padma Bhushan in 1956 ভাৰত চৰকাৰে তেওঁক পদ্মভূষণ ৰাষ্ট্ৰীয় সন্মান প্ৰদান কৰে 1956 চনত He passed away at the age of 74 in Delhi on 3rd December 1979 1979 চনৰ 3 ডিসেম্বৰ দিল্লী 74 বছৰ বয়সত তেওঁৰ মৃত্যু হয় Very appropriately his birthday 29 August is celebrated as National Sports Day অতি উপযুক্তভাৱে তেওঁৰ জন্মদিন 29 আগষ্ট ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস হিচাপে পালন কৰা হয় আশা কৰোঁ তোমালোকে বুজি পালা আৰু আজিলৈ ইমানতে শেষ Thank you